আজি আমি যাত্ৰা কৰিছোঁ এয়া ঢলা-শদিয়া, তাৰপিছত বগীবিল যাম। আজি ইমানেই গৰম পৰিছে আৰু এয়া ব্ৰিজৰ ওপৰত ৰ'দৰ পৰা ওলাবলৈ মনেই যোৱা নাই, তথাপিও কিন্তু হেঁপাহ মনৰ ঢলা-শদিয়া ব্ৰিজ চোৱা আৰু বগীবিলৰ ব্ৰিজ চোৱাৰ মানে বহুত হেঁপাহ। আৰু এতিয়া ল'ৰাটোৰ ছামাৰ ভেকেশ্যন যিহেতু চলি আছে আৰু এয়া আহি আছোঁ আৰু আহি থাকোঁতে মৰাণত মজাকৈ খালোঁ আৰু ঘৰৰ পৰা অলপ মানে বহুতেই দূৰ। আমি যোৰহাটৰ পৰা গৈ আছোঁ, সেইকাৰণে এতিয়া ৰেষ্টুৰেণ্টত আমি সোমাই এয়া চলে বতৰা আৰু চাহ, আমি দুজনে চাহ খাম আৰু এওঁলোকে নাখায়। আৰু চাহ ইমান ভাল লাগিলে, এয়া মাটিৰ কাপৰ চাহ খাবলৈ পাই মোৰ বৰ ভাল লাগিলে। একদম নোপোৱা দি পালোঁ আৰু মানে এয়া কি মজা, ইমান টেষ্ট হৈছে মানে। ৰাস্তাৰ কাষতে বগা পদুমৰ বিলখনি দেখি আমাৰ এওঁ আকৌ ৰ'বই নোৱাৰিলে নহয়, এয়া পদুমৰ কলিলৈ আহিলে। আৰু এয়া মই ভবাই নাছিলোঁ, কলিটো আনি পানি মোকেই দিছে। কিন্তু আনিলে, দিবলৈ আকৌ লাজো কৰিছে। এনেকৈ দিব চাব দেই, আৰু মইহে শিকাব লাগে। এনেকৈ দিয়ক। কি কৰিবা? এওঁকে দেখি আমাৰ ডেকা দুজনো লাগি গ'ল আৰু ৰাস্তাৰ কাষতেই পালোঁ এয়া জগন্নাথ মন্দিৰ ভাগ, আৰু ইমান ভাল লাগিছে। আমি হোটেলত নোখোৱাকৈ অহা হ'লে সোমাই যাব পাৰিলোঁহেঁতেন, দৰ্শন কৰি যাব পাৰিলোঁহেঁতেন, কিন্তু খাই লোৱাৰ পিছত আৰু সোমাবলৈ মন নগ'ল, ভাল নালাগিল। নোখোৱাকৈ অহা হ'লে ভাল আছিল। নাজানিলোঁ নহয় ইমান কাষতে পাম বুলি, মই আগতে অহা নাই, সেইকাৰণে জয় জগন্নাথ বাবা। ঢলা-শদিয়া পাই গ'লোহি, কিন্তু ভিডিঅ'টো মই আধাৰ পৰাহে ল'লোঁ, কাৰণ ইমান গৰম মানে সূৰ্যদেৱ একদম আমাৰ লগতে আহিছে নিচিনাই লাগিছে, মানে চকু মেলিবই পৰা নাই, ইমান গৰম। তথাপিও দেখি ভাল লাগিছে। এতিয়ালৈকে পানী পৰা দেখিছোঁ, মাটি আধা পানী আধা এনেকুৱাই ব্ৰিজখন হৈ আছে, মই আজিহে দেখিছোঁ। এয়া আহি আছোঁ, ইমান ভাল লাগিছে। আকাশখন একদম হাতেৰে ঢুকি পোৱা নিচিনা দেখিবলৈ বৰ ভাল লাগিছে। এয়া একদম বহল পানীখিনি চাৰিওফালে হৈ আছে, কিন্তু পানী অলপ কমটি হৈ আছে, মানে ৰ'দ দি আছে নহয় এইকেইদিন। বেছিকৈ ভিডিঅ' নকৰি ৰ'দ দিয়াৰ বাবে সামৰণি মাৰিলোঁ, ইটো পাৰৰ পৰা সিটো পাৰলৈ গৈ, আৰু এতিয়া এয়া ঘূৰিলোঁ। এয়া ভোলানাথৰ ভক্তসকল এয়া ভলিবমৰ এয়া যাত্ৰা কৰি আছে। তেওঁলোকে আমি AC লগাই আহিব পৰা নাই গৰমত, আৰু থাকিব নোৱাৰি আমি ঘূৰি আহিছোঁ জল্দি, আৰু তেওঁলোকে এয়া খালী ভৰিয়ে যাত্ৰা কৰি আছে। এয়া এতিয়া এখন ধাবাত আহি সোমালোহি, আৰু ধাবাখন দেখি ইমান ভাল লাগিলে, ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰি, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। অলপ বেছি ৰ'দ দিয়াৰ কাৰণে এই পোহৰটো আহি পানি এনেকৈ মানে মোৰ ভিডিঅ'টোত অলপ অসুবিধা কৰি দিছে, আৰু ইমান ভিডিঅ' বনাবও নাজানো যে ভালদৰে। বনাব লাগে বনাওঁ আৰু মানে ভাল লাগি যায়, আৰু কিবা এটা দৃশ্য দেখি পানি আৰু মানে ৰৈ থাকিব নোৱাৰোঁ, আৰু ভিডিঅ'টো বনাওঁ, কিন্তু ইমান ভালো নহয় আৰু।
AC ৰুমটো খালী নথকাৰ বাবে আমি AC ৰুম নাপালোঁ আৰু এয়া নীলাটো যে জিলিকি আছে এইফালে AC ৰুমটো আছে। এতিয়া আৰু গৰমত হ'লেও খাব লাগিব আৰু এতিয়া ধুনীয়াকৈ মাছকেইটা মানে দেখি পানি ভিডিঅ' এটা লওঁ বুলি ভাবিলোঁ। ভাতৰ অৰ্ডাৰ দিয়া হৈছে আৰু ভাত আহি টেবুলত পাইহি মানে মই মাছকেইটা দেখি মাছৰ ভিডিঅ'টোকে বনাওঁ বুলি ভাবিলোঁ আৰু এয়া আমাৰ ভাত আহি পাই গ'লহি। এয়া আমি ছাগলী মাংস আৰু এটা মিক্স চব্জি আৰু দালি এনেকৈয়ে আৰু মানে চিম্পুলকৈয়ে দিছোঁ অৰ্ডাৰটো, ইমান গৰমত যিহেতু। এওঁ আকৌ ছাগলী মাংস খাবলৈ মন গ'ল নহয়। ধাবাখনিৰ বাহিৰত এয়া বাৰাণ্ডাখনতে জুলুকিকেইটা ধুনীয়াকৈ সজাই ৰাখিছে আৰু মোৰ ল'ৰাটোৱে কৈছে বোলে বাই চোৱাগৈ নেকি, মাছ মাৰি চোৱাগৈ নেকি। ভাতকেইটা খাই ল'লোঁ আৰু এতিয়া এয়া ধাবাখনিৰ বাহিৰৰ চৌহদটো মই অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। ৰ'দ যিমানহে দিছে মানে ভাল লাগিলেও এতিয়া ভিডিঅ' কৰিবই পৰা নাই মই। ইমান ধুনীয়াকৈ পৰিৱেশটো মানে ৰাখিছে আৰু এতিয়া বগীবিল এয়া পালোহি। এয়া বগীবিল ৰাস্তাত মানে আহি থকা সকলোবোৰ ভিডিঅ' কৰোৱা নাই আৰু এতিয়া অলপমান ছাঁ পৰিছে আৰু সময়ো হৈছে 4টা বাজিলেগৈ আৰু এতিয়া ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডাও লাগিছে অলপমান। হ'লেও মানে যাবগৈ লাগিব বহুত দূৰলৈ, তললৈ আৰু নগৈ ওপৰৰ পৰাই ভিডিঅ'টো ল'বলৈ চেষ্টা কৰিলোঁ। সূৰ্যৰ পোহৰটো ইমান ধুনীয়াকৈ মানে এতিয়া বিলত পৰি আছে, ইমান ভাল লাগিছে দেখি। মোৰ ল'ৰাকেইটাই আকৌ ভিডিঅ' বনাবলৈ বা ভিডিঅ'ত উঠিবলৈ আকৌ লাজ কৰে দেই। আৰু মই বৰকৈ ভিডিঅ' কৰি থাকিলেও ইমান মানে একো নক'লেও মানে অলপমান ইমান ভালো নাপায় আৰু হ'লেও মানে মই নিজে আৰু যিমান পাৰোঁ উঠাবলৈ চেষ্টা কৰোঁ আৰু মোৰ আকৌ ভিডিঅ' বনোৱা চখটো অলপ বেলেগটো, মানে মই যেনেকৈ বনাবলৈ বিচাৰোঁ নহয় তেওঁলোকে বেয়া পায় কাৰণে মই অলপ বনাব নোৱাৰা হৈ যাওঁ আৰু হ'ব একো নাই বাৰু। আকাশখন আৰু নদীখনৰ পানীৰ মানে যিটো সংলগ্ন হৈ থকাৰ নিচিনা লাগিছে আৰু সেয়া তললৈ গাড়ী বহুত ৰাখি থৈছে আৰু তলত গৈ পানি এয়া মানে ফেৰীত অলপ ফুৰা মেলা এইবিলাক নেক্সট আহিলে মানে আকৌ নিশ্চয় এইবিলাক কৰি যাম আৰু অলপমান মোৰ ভয়টোও বেছি অৱশ্যে, ইমানখিনি কৰিব হয়তো মই নোৱাৰিবও পাৰোঁ, কিন্তু তলৰ পৰা গৈ পানি এপাক চোৱাৰ হেঁপাহ এটা থাকিল আৰু